নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী আপোনালোকক অসমীয়া সাধাৰণ জ্ঞান নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ স্বাস্থ্য বিভাগৰ যি এক্সাম হৈ আছে বা হ'ব লগা আছে তাৰ কিছুমান কমন প্ৰশ্নোত্তৰৰ বিষয়ে। তেন্তে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে মই আপোনালোকক এটা কথা জনাই থোৱাটো প্ৰয়োজন বোধ কৰোঁ। প্ৰশ্নোত্তৰবোৰ দুটা ভাগত বিভক্ত হৈছে, আছামিজ এণ্ড ইংলিছ। আমি এতিয়া অসমীয়া মাধ্যমত আলোচনা কৰিম প্ৰশ্নোত্তৰবোৰ। প্ৰথম প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দপেচৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি তেজপুৰ, অপশ্যন চি শদিয়া আৰু অপশ্যন ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটীত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ইংৰাজে অসমক কিমান অংশত ভাগ কৰিছিল? অপশ্যন এ দুটা ভাগত, অপশ্যন বি তিনিটা ভাগত, অপশ্যন চি চাৰিটা ভাগত আৰু অপশ্যন ডি পাঁচটা ভাগত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দুটা ভাগত বিভক্ত কৰিছিল। প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক মই ৰিকুৱেষ্ট কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে কথাখিনি বুজি নাপাব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল? ইয়াৰ অপশ্যন হৈছে এ ডেভিড বাৰ্নাৰ, অপশ্যন বি ডেভিড স্কট, অপশ্যন চি কেপ্টেইন ৱেলছ আৰু অপশ্যন ডি থমাছ ৰো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেভিড স্কট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কেপ্টেইন ৱেলছ অসমত কিমান দিন আছিল? অপশ্যন এ 15 মাহ, অপশ্যন বি 16 মাহ, অপশ্যন চি 17 মাহ, অপশ্যন ডি 19 মাহ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ক'তো, নহ'লে প্ৰশ্নোত্তৰবোৰ থাকি যাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 17 মাহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কনকলতা বৰুৱাক পতাকা উত্তোলন কৰিবলৈ চেষ্টা কৰি থাকোঁতে হত্যা কৰা হৈছিল যি থানাত? মানে কোনখন থানাত কনকলতা বৰুৱাক হত্যা কৰা হৈছিল পতাকা উত্তোলন কৰিবলৈ যাওঁতে? অপশ্যন এ গহপুৰত, অপশ্যন বি দৰং, অপশ্যন চি সৰুপথাৰ আৰু অপশ্যন ডি তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গহপুৰত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে প্ৰশ্নোত্তৰবোৰ থাকি যাব আৰু আপোনালোকে ভালকৈ বুজি নাপাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? ইয়াৰ অপশ্যন হৈছে এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি লীলাধৰ বৰুৱা, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যন হৈছে 1885 চনত, 1905 চনত, 1917 চনত, অপশ্যন ডি 1921 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1921 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে
1857 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিখ্যাত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে কথাবোৰ বুজি নাপাব। অপশ্যন এ পিয়লি বৰফুকন আৰু জেউৰাম দলিয়া বৰুৱা, অপশ্যন বি হৰকান্ত আৰু হৰনাথ, অপশ্যন চি মণিৰাম দেৱান আৰু পিয়লি বৰুৱা, অপশ্যন ডি আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমত ব্ৰিটিছৰ বিৰুদ্ধে মুষ্টিমেয় লক্ষণীয় বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি জেউৰাম দলিয়া বৰুৱা, অপশ্যন চি গোমধৰ কোঁৱৰ আৰু অপশ্যন ডি হৰকান্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোমধৰ কোঁৱৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কোন পৰিচিত আছিল? ইয়াৰ অপশ্যন হৈছে এ ৰুদ্ৰসিংহ, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি নৰনাৰায়ণ আৰু অপশ্যন ডি চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰনাৰায়ণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ ফুলগুৰি বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? ইয়াৰ অপশ্যন হৈছে এ 1841 চনত, অপশ্যন বি 1851 চনত, অপশ্যন চি 1861 চনত আৰু অপশ্যন ডি 1871 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1861 চনত সংঘটিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নামঘোষাত কিমান ঘোষা আছে? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ 500, অপশ্যন বি 1000, অপশ্যন চি 1500 আৰু অপশ্যন ডি 2000। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1000 ঘোষা আছে। আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আপোনালোকক কিছুমান নতুন সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰৰ লগত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বিদায় বিচাৰিছোঁ। নমস্কাৰ।